নমস্কাৰ বন্ধু-বান্ধৱীসকল, মই মাগদালিনা আছামিজ জিকেভিএম নামৰ চেনেলটোলৈ সকলোকে আদৰণি জনাইছো। বন্ধু-বান্ধৱীসকল, আজিৰ এই ভিডিঅ'টোত আপোনালোকক জিকেৰ লগত সম্বন্ধ থকা কেইটামান প্ৰশ্নৰ উত্তৰ দেখুৱাবলৈ ওলাইছো। আপুনি যদি মোৰ চেনেলটোলৈ নতুনকৈ আহিছে তেন্তে প্লিজ সাবস্ক্ৰাইব আৰু লাইক শেয়াৰ কৰিবলৈ নাপাহৰিব। বলক বন্ধু-বান্ধৱীসকল, তেন্তে আজিৰ ভিডিঅ'টো কুৱেশ্যন নং 1, বিশ্বৰ সকলোতকৈ বেছি জনসংখ্যা থকা দেশখনৰ নাম কি? উত্তৰ চীন দেশ। কুৱেশ্যন নং 2, ৰাষ্ট্ৰীয় পতাকা কোনে ডিজাইন কৰিছিল? উত্তৰ পিংগলি ভেংকায়া। কুৱেশ্যন নং 3, কোনজন ৰজাৰ ৰাজত্ব কালত জয়সাগৰ পুখুৰী খনন কৰা হৈছিল? উত্তৰ ৰুদ্ৰসিংহ। কুৱেশ্যন নং 4, ভাৰতৰ প্ৰথম ৰাজনৈতিক দলটোৰ নাম কি? উত্তৰ ভাৰতীয় জাতীয় কংগ্ৰেছ। কুৱেশ্যন নং 5, অশোক চক্ৰত কিমানডাল দণ্ড আছে? উত্তৰ 24 ডাল। কুৱেশ্যন নং 6, পৃথিৱীৰ সকলোতকৈ ওখ পৰ্বতমালাৰ নাম কি? উত্তৰ এভাৰেষ্ট পৰ্বত। কুৱেশ্যন নং 7, এক বছৰত কিমান সপ্তাহ থাকে? উত্তৰ 52 সপ্তাহ থাকে। কুৱেশ্যন নং 8, ইংৰাজী বৰ্ণমালাত কিমানটা বৰ্ণমালা থাকে? উত্তৰ 26টা। কুৱেশ্যন নং 9, এক বছৰত কিমান দিন থাকে? উত্তৰ 365 দিন। কুৱেশ্যন নং 10, মানুহৰ শৰীৰত কিমান হাড় থাকে? উত্তৰ 206 ডাল। কুৱেশ্যন নং 11, সৈনিক প্ৰশিক্ষণ কেন্দ্ৰ ক'ত অৱস্থিত? উত্তৰ ডেৰাডুন। কুৱেশ্যন নং 12, ভাৰত ত্যাগ আন্দোলনৰ মূল নেতা কোন আছিল? উত্তৰ মহাত্মা গান্ধী। কুৱেশ্যন নং 13, বিশ্বত সৰ্বাধিক হীৰা ক'ত উৎপাদন হয়? উত্তৰ অষ্ট্ৰেলিয়াত। কুৱেশ্যন নং 14, অসমৰ কোনখন ঠাইত কয়লা চালিত তাপবিদ্যুৎ শক্তি কেন্দ্ৰ আছে?
উত্তৰ বঙাইগাঁও Question number 15 কোনটো ৰাসায়নিক পদাৰ্থ পানীত দিলে জ্বলি উঠে উত্তৰ সোডিয়াম Question number 16 কোন গৰাকী ভাৰতীয় মহিলাই প্ৰথমে নোবেল বঁটা লাভ কৰিছিল উত্তৰ মাদাৰ টেৰেছা Question number 17 কোনখন ৰাজ্যই সংস্কৃতক চৰকাৰী ভাষা হিচাপে গ্ৰহণ কৰিছে উত্তৰ উত্তৰাখণ্ড Question number 18 অন্ধ মানুহৰ লিখা পঢ়া পদ্ধতিটিৰ নাম কি উত্তৰ লুই ব্ৰেইন পদ্ধতি Question number 19 বিশ্বৰ সৰ্বপ্ৰথম চলচ্চিত্ৰখনৰ নাম কি উত্তৰ লাইট অফ নিউয়ৰ্ক Question number 20 ভাৰতৰ উপৰাষ্ট্ৰপতিৰ কাৰ্যকাল কিমান বছৰ উত্তৰ 5 বছৰ যদি আপোনালোকে আমাৰ ভিডিঅ'সমূহ চাই ভাল পায় তেন্তে ভিডিঅ'সমূহ লাইক কমেন্ট শ্বেয়াৰ আৰু সাবস্ক্ৰাইব কৰি দিব আজিৰ ভিডিঅ'টো ইমানেই আকৌ উভতি আহিম আপোনালোকৰ মাজলৈ অন্য এটা জিকে ধুনীয়া ভিডিঅ' লৈ ধন্যবাদ